গহপুৰৰ এগৰাকী মহিলা সাংবাদিকৰ কণ্ঠত প্ৰাণ পাই উঠিছে এটি হৰিনামে। সাংবাদিকতাৰ লগত জড়িত হৈও দিনে ৰাতিয়ে বাতৰি সংগ্ৰহ কৰাৰ মাজতে সময় উলিয়াই এইদৰে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে গহপুৰৰ কলাবাৰী মহিলা সাংবাদিক কাজু শইকীয়াই। শেহতীয়াভাৱে কাজু শইকীয়াৰ কণ্ঠত মুক্তি লাভ কৰিছে ৰাধা ৰাধা নামৰ এই ভক্তিমূলক গীতটিয়ে। হৰিনামৰ গীতটিৰ কণ্ঠদান কৰিছে আন এগৰাকী উদীয়মান কণ্ঠশিল্পী পংকজ প্ৰতীম বৰাই। আজি শুভ মুক্তি লাভ কৰা ৰাধা ৰাধাৰ গীতটিৰ সংগীত ব্যৱস্থাপনা গীত নিপুৰ লগতে সহযোগী কণ্ঠ নিগৰাইছে হেমন্ত বৰুৱা, ভৈৰৱী কাকতি, জ্যোতিকা শইকীয়া। বাঁহীৰ সুমধুৰ সুৰ তুলিছে ধৰণী বৰাই, লগতে নেগেৰাত সত্য বৰা, খোলত গীত নিপু আৰু তালত তীৰ্থ বৰাই সহযোগ কৰিছে। শুনকচোন কাজুৰ কণ্ঠত এই গীতটো। রাম কি কারণে গোপী হবে বৃন্দাবনে রাত্রি, গৃহ ধর্ম এৰিলাহে এৰিলা যে পতি। ও কৃষ্ণে বোলে গোপী হব কৰাহে গমন, ও গৃহে আছে সকলোৰে পতি পুত্ৰ গণয়ে। কি সুৰে বজালা বাঁহী ঐ কলীয়া, কি সুৰে বজালা বাঁহী। সুৰ ধ্বনি শুনি আছে যত গোপী, বৃন্দাবন পালেহি আহি মোৰ কলীয়া। কি সুৰে বজালা বাঁহী ঐ কলীয়া, কি সুৰে বজালা বাঁহী। কি সুৰে বজালা